নমস্কাৰ। আজি আমি গোস্বামী তুলসীদাসজীয়ে কি কাৰণে কি পৰিস্থিতিত পৰি পেলাই হনুমান চলিচা ৰচনা কৰিছিল সেই বিষয়ে আমি আজি অলপ আলোচনা কৰিম। এবাৰ গোস্বামী তুলসীদাসজী গাঁৱৰ ফালে গৈ থাকোঁতে এগৰাকী মহিলাই কান্দি কান্দি আহি পেলাই তেওঁ চৰণত পৰে আৰু চৰণত পৰি ক'লে যে মহাৰাজ মোক আপুনি আশীৰ্বাদ দিয়ক। আৰু তেতিয়া গোস্বামী তুলসীদাসে ক'লে যে তুমি সৌভাগ্যৱতী হোৱা আৰু সদায় বিবাহিত হৈ থকা। এইষাৰ আশীৰ্বাদ দিয়াৰ পিছত সেই মহিলাগৰাকীয়ে আৰু কান্দি কান্দি ক'বলৈ ধৰিলে যে মহাৰাজ আপোনাৰ চৰণত মই এইটো কাৰণেই পৰিছোঁ যে মোৰ স্বামী অলৰেডি ঢুকাইছে। তেতিয়া গোস্বামী তুলসীদাসজী বহুত বিমূৰত পৰি গ'ল যে আৰু ভগৱন্তক প্ৰভু অৰ্থাৎ তেওঁ ৰামচন্দ্ৰক সদায় নিজৰ ভগৱান হিচাপে প্ৰাৰ্থনা কৰে আৰু প্ৰভু ৰামচন্দ্ৰক স্তুতি কৰিবলৈ আৰম্ভ কৰিলে যে প্ৰভু তুমি মোক মোৰ মুখৰ পৰা এইবোৰ কি কথা উলিয়ালা, কাৰণ মই প্ৰতিটো সময়তে তোমাৰ কথা স্মৰণ কৰি পেলাই সকলোবোৰ কথা ক'বলৈ চেষ্টা কৰোঁ। যদি এইষাৰ কথা তুমিয়ে উলিয়াইছা তেনেহ'লে মোৰ এই মুখৰ বচনটো মিছা হ'ব নহ'ব। এই বুলি কৈ পেলাই গোস্বামী তুলসীদাসজী এটা স্থানত বহি লৈ পেলাই সদায় ৰাম নামৰ জপ কৰিবলৈ আৰম্ভ কৰিলে আৰু প্ৰভুৰ ৰাম নামৰ জপ কৰোঁতে এটা সময়ত কি হ'ল, সেই যিগৰাকী ব্যক্তি মৃত হৈছিলে সেইগৰাকী ব্যক্তিয়ে নিজৰ পুনৰ প্ৰাণ পাই উঠিল। সেই মানুহগৰাকী যেতিয়া প্ৰাণ পাই উঠিলে এই চমৎকাৰৰ কথা গাঁৱে ভূঞে প্ৰতিটো সকলোতে বিয়পি পৰিছিল আৰু লাহে লাহে গৈ পেলাই আকবৰৰ ৰাজসভালৈ এই চমৎকাৰৰ কথা অৰ্থাৎ তুলসীদাসজীৰ এই চমৎকাৰৰ কথা বিয়পিবলৈ আৰম্ভ কৰিছিল। সেইখিনি সময়ত আকবৰৰ শাসনকাল অৰ্থাৎ চলি আছিলে আৰু এই চমৎকাৰৰ কথা গম পাই পেলাই আকবৰে তুলসীদাসজীক নিজৰ ৰাজসভালৈ মাতিলে আৰু মাতি পেলাই ক'লে যে আপুনি মোক কিছু চমৎকাৰ দেখাওক। তেতিয়া গোস্বামী তুলসীদাসে কৈছে মই এনেই কোনো ধৰণৰ চমৎকাৰ নেদেখাওঁ আৰু মই যিবোৰ আজিলৈকে পাইছোঁ সেই সকলোবোৰ চমৎকাৰৰ প্ৰভাৱ কেৱল ৰাম নামত, সকলোবোৰ প্ৰভাৱ কেৱল ৰাম নামত আছে। মোৰ একো চমৎকাৰ নাই, এই সকলোবোৰ কেৱল ৰাম নামৰহে মহিমা। এই বুলি কৈ পেলাই তেওঁ কোনো ধৰণৰ চমৎকাৰ নেদেখালে। পিছত আকবৰ অসন্তুষ্ট হৈ তেওঁক বন্দী কৰে আৰু বন্দী কৰি পেলাই জেলত অৰ্থাৎ কাৰাগাৰ আছিলে এই কাৰাগাৰত বন্দী কৰি পেলাই ৰাখে আৰু কাৰাগাৰতে থাকি পেলাই তেওঁ হনুমান চলিচা ৰচনা কৰে। হনুমান চলিচাৰ ইমান ধুনীয়াকৈ তেওঁ ৰচনা কৰিলে আৰু ৰচনা কৰি কৰি যেতিয়া তেওঁ নিজেই পাঠ কৰিবলৈ আৰম্ভ কৰিলে, শেষত যেতিয়া শ্লোকটো আছিল যো সতবাৰ পাঠ কৰ কৈ স্তুতি হে বেন্দি মহাসুখ হৈ, সেই সকলো যেতিয়া গোটেই অৰ্থাৎ হনুমান চলিচা যিয়ে 100 বাৰ পাঠ কৰে তাৰ সকলোবোৰ দুখ দুৰ্গতি সকলোবোৰ নাশ হয়। এই হনুমান চলিচা যেতিয়া তেওঁ তাতে পাঠ কৰিলে সিদ্ধি হ'ল তেতিয়া অসংখ্য বান্দৰে আহি পেলাই আকবৰৰ ৰাজসভাত বিভিন্ন প্ৰকাৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে। আকবৰৰ ৰাজসভাৰ সকলোবোৰ বস্তু ভাঙি চুৰমাৰ কৰি দিলে, বিভিন্নজনক সৈনিকবিলাকক মাৰপিট কৰিবলৈ আৰম্ভ কৰিলে আৰু এই চমৎকাৰ বস্তু দেখা পাই তেতিয়া আকবৰে গৈ পেলাই গোস্বামী তুলসীদাসক কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়ে আৰু মুক্ত কৰি কয় যে আপোনাৰ চমৎকাৰ সঁচাকৈয়ে অতুলনীয়। আৰু এই বুলি যেতিয়া তেওঁ জেলৰ পৰা ওলায় তেতিয়া সেই বান্দৰবিলাক আকৌ পুনৰ উভতি গৈ পেলাই নিজৰ স্থানত গুচি যায় আৰু তেতিয়াৰ পৰাই হনুমান চলিচা প্ৰচলিত আৰু যিসকলে মানুহে সংকটত পৰে বা অশান্তিত থাকে সেইসকলেও যদি হনুমান চলিচা পাঠ কৰিব পাৰে দিনটোত এবাৰ হ'লেও তেওঁ সমস্তবোৰ দুখ দুৰ্গতি নাশ হৈ যায়।